ভাষাবিলাকৰ কাৰণে মিডিয়াম ঘোষিত কৰা হ'ল। সাঁওতাল ভাষা সাঁওতালি ভাষাসকলৰ কাৰণে কিয় বঞ্চিত কৰা হ'ল? অসম চৰকাৰে ইয়াক পদে পদে জবাব দিব লাগে। মই ভাবোঁ আজি আমাৰ মঞ্চত উপস্থিত আমাৰ পৰম চৰ্দাৰ MLA বিধায়ক ডাঙৰীয়া এইখিনি কথা উপস্থাপন কৰিব লাগে যে গোসাইগাঁও সমষ্টিত 70% মানুহে সাঁওতাল জনগোষ্ঠী আৰু সেই সাঁওতাল জনগোষ্ঠীৰ মাতৃভাষাক স্থান দিয়া নহয়। সেইকাৰণে আমি প্ৰতিবাদ কৰিবই বাধ্য হ'ম। এই কথা অসম চৰকাৰক জনাই দিয়া উচিত। আমি সকলোৱে জানো যে অসমত থকা বসবাস কৰা খিলঞ্জীয়া সাঁওতালে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে শক্তি নাই। এইটো বোলে এইটো নহয় যে সাঁওতাল জনগোষ্ঠী ইয়াৰে খিলঞ্জীয়া নহয় আৰু সাঁওতাল জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব, ইয়াক সহ্য কৰা নহ'ব। RDPTCৰ চৰকাৰৰ জনপ্ৰতিনিধি আমাৰ ওচৰত আছে। মই তেখেতসকলক আহ্বান জনাওঁ, বিগত BPF চৰকাৰ থকাৰ সময়ত 17 বছৰে আমি আশা কৰিছিলোঁ, অসম চৰকাৰৰ ওচৰতো আশা কৰিছিলোঁ যে এই অবিভক্ত চিৰাং ডিষ্ট্ৰিক্ট, অবিভক্ত ধুবুৰী ডিষ্ট্ৰিক্ট আৰু এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত শৰণাৰ্থীত থকা সাঁওতাল জনগোষ্ঠীসকল, আদিবাসী জনগোষ্ঠীসকলে সংস্থাপন পাব। কিন্তু অসম চৰকাৰে তিলমানো আমাক কেৰেপ নকৰি নিজৰ স্ব ইচ্ছামতে কাম কৰি গ'ল। কিন্তু মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, এই দৰিদ্ৰ নিৰ্যাতিত নিপীড়িত সাঁওতাল আৰু আদিবাসী জনগোষ্ঠীক শোষণ কৰি আপোনালোকে কোনটো অসম চৰকাৰক চলাব বিচাৰিছে? কোনটো অসম চৰকাৰক চলাব বিচাৰিছে? আমি কাবাৰ ভাড়া দিয়া সুযোগ সুবিধা বিচৰা নাই, আমি কাবাৰ অধিকাৰৰ প্ৰাপ্য বিচৰা নাই। আমি বিচাৰিছোঁ গোষ্ঠী সংঘৰ্ষত যি হ'ল অসম চৰকাৰে গুৰুত্ব সহকাৰে ইয়াত থকা সাঁওতাল, আদিবাসী, বড়ো জনগোষ্ঠী, মুছলিম জনগোষ্ঠী সকলোকে সসন্মানে সংস্থাপন দিয়ক।